हेलो गाइस, वेलकम टू माय चैनल। पुनः एक नতুन ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো পটলৰ কাৰী ৰেচিপি। অতি খাবলৈ সোৱাদযুক্ত হয় পটলৰ কাৰী ৰেচিপিখিনি। আহকচোন আমি এই পটলৰ ৰেচিপিখিনিৰ বাবে কি কি লাগে চাওঁহি। পটলখিনি নিমখ আৰু পটল আৰু আলুখিনি নিমখ আৰু হালধি দি ভালদৰে এইখিনি সানি লওঁ। মই হালধি আৰু পটল খাই এতিয়া আমাক লাগিব জিৰা গুড়ি, জলকীয়া গুড়ি, নিমখ, হালধি আৰু কেইখিলামান তেজপাত। পোনপ্ৰথমে মই গেছত এখন কেৰাহী দি দিছোঁ আৰু কেৰাহীখিনিত মই মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱা মই পটলখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মই পটলখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আপোনালোকে যদি পটল ফ্ৰাই খাই আমনি পাই গৈছে তেন্তে এনেদৰে কাৰী বনাই খাব পাৰে, খুবেই ভাল লাগে খাই। মই পটলখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মোৰ পটলখিনি ৰঙচুৱাকৈ ভাজি হৈ গৈছে। এতিয়া এইখিনি মই কাঢ়ি ল'ম। তাৰপিছত মই সেই একেখিনি তেলতে আলুখিনি ভাজিবলৈ দিম। মই পটলখিনি কাঢ়ি লৈছোঁ তেলত। পটল মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই সেই একেখিনি তেলতে আলুখিনি দি দিছোঁ আৰু আলুখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। মোৰ আলুখিনি ৰঙচুৱাকৈ ভাজি হৈ গ'ল। এতিয়া মই গেছত এখন কুকাৰ বহাই দিছোঁ আৰু কুকাৰত সেই মই পটল ভাজা তেলখিনি দি দিছিলোঁ। এতিয়া মই সেই তেলখিনিত পিঁয়াজ দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি, আৰু মই এতিয়া এইখিনি ভালদৰে লৰাই ল'ম এবাৰ। এতিয়া এইখিনি মই আদা নহৰু পেষ্টখিনি দিছোঁ। মই এইখিনি কেঁচা গোন্ধ যোৱালৈকে মই লৰাই ল'ম, যাতে আদা নহৰু কেঁচা গোন্ধখিনি নাথাকে। এতিয়া ইয়াত মই তেজপাত কেইখিলা দি দিছোঁ আৰু মই সেই তেজপাতখিনিও ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াত মছলাখিনি দি দিম, জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি আৰু নিমখখিনি। আপোনালোকে জ্বলাটো কম বেছি কৰিব পাৰে। এতিয়া মই এইখিনি মছলাখিনি ভাজ খাবৰ বাবে মই সৰু গিলাচ এটা জোখৰ এগিলাচ পানী দি দিছোঁ, যাতে মছলাখিনি ভালদৰে ভাজ খাই যায়। আৰু মছলাখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীটো দি দিছোঁ। মই কাটি থোৱা বিলাহীটো অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু মিহিকৈ কাটি গোটেই বিলাহীখিনি গলাৰলৈকে দি ৰাখিব পাৰে। মই বিলাহীখিনি এনেদৰে অলপ ডাঙৰ ডাঙৰকৈ ৰাখি মোৰ বিলাহীখিনি সিজি গৈছে ধুনীয়াকৈ। মোৰ মছলাখিনি ভাজি হৈ গৈছে। এতিয়া ইয়াত মই ভাজি থোৱা আলুখিনি আৰু মই পটলখিনি দি দিম। আৰু ইয়াত চাওক, মই এতিয়া ভালদৰে মছলাখিনিৰ লগত পটলখিনি আৰু আলুখিনি মিলাই লৈছোঁ। মোৰ পটলখিনি আৰু আলুখিনি মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই এনেদৰে অলপ সময় ভাজি ল'ম মছলাখিনিৰ লগত পটলখিনি, যাতে পটলখিনি আৰু আলুখিনি মছলাৰ লগত ভালদৰে মিলি যায়। এতিয়া মই এইখিনি পটলখিনি আৰু আলুখিনি ভালদৰে তৰকাৰীটোৰ সোৱাদ আহিবৰ বাবে মই অলপমান পানী দি দিছোঁ, যাতে মছলাখিনি পটল আৰু আলুখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। এইখিনি মই পূৰা জোখমতে দিছোঁ। এতিয়া মই কুকাৰখন ঢাকন মাৰি দিম আৰু মই এইটোত 4টামান চিটি আহিবলৈ দিম। মোৰ চিটি আহি গৈছে।
পিছত মই কুকাৰৰ ঢাকনখন খুলি ল'ম। চিটি অহাৰ পিছত এয়া চাওক মোৰ পটলখিনি ধুনীয়াকৈ হৈ গৈছে। আপোনালোকে এনেদৰে অলপমান উতলাই পেলাই ইচ্ছা কৰিলে মান ধনিয়া দি পেলাই ৰাখি থ'ব পাৰে। মই যিহেতু শুকাই দিম, মানে কাৰী হিচাপত অলপ শুকাই দিলে ভাল লাগে, এতিয়া মই অলপ শুকাই দিম। আৰু মই এতিয়া তেজপাত কেইখিলা আঁতৰাই ল'ম। এতিয়া মই ইয়াত 1 চামুচ জোখৰ বাটাৰ দিছোঁ। বাটাৰটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব বা বেয়া পালে দিব নালাগে। এতিয়া মই বাটাৰখিনি ভালদৰে মিলাই ল'ম তৰকাৰীখিনিৰ লগত। বদলি বাটাৰৰ বদলি ঘিউ ব্যৱহাৰ কৰিব পাৰি ইয়াত। এতিয়া মই এইখিনি ভালদৰে মিলাই লৈছোঁ। আমাৰ পটলৰ কাৰী প্ৰায় ৰেডি হৈ গ'ল। মই পটলৰ কাৰী এনেদৰে খাই খুবেই ভাল পাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, খুবেই ভাল লগা পটলৰ ৰেচিপিটো। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। পুনৰ নতুন ভিডিঅ'লৈ আকৌ লগ পাই থাকিম। তেতিয়ালৈকে